নমস্কাৰ, আপোনালোকক পুনৰবাৰ নগাঁও শ্ৰীকৃষ্ণ আশ্ৰমলৈ স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ আমাৰ নগাঁৱতে হৈ থকা কৰৈনীত থকা বাৰৈগাঁও মন্দিৰ। তাত আপোনাৰ 12খন গাঁও মিলি এই উৎসৱটি পাতিছে। উৎসৱটো মানে ফাকুৱা উপলক্ষে প্ৰতি 5 বছৰ মূৰে মূৰে পতা হয়। তাত দিন ভাওনা, ৰাস, গ্ৰন্থ উন্মোচন আদি বিভিন্ন কাৰ্যসূচী আছে। আজি মই যাম। আজি আপোনাৰ গ্ৰন্থ উন্মোচনী আছে। আপোনালোকক ভিডিঅ'টো দেখাই যাম। কি কৰোঁ, কাক লগ পালোঁ। মই নগাঁৱৰ বাৰৈগাঁও মন্দিৰত হৈ থকা কৰৈনীত তালৈ মানে বাৰৈগাঁও মন্দিৰলৈ আহিছোঁ। আপোনালোকক দেখাই যাম। মোৰ লগত আছে নিধি ডেকা। এয়া মন্দিৰ। আজি দ্বিতীয় দিনা। এইটো কিতাজৰ খোলা গাইছে। আগতে কৰ্মভাগে সম্পূৰ্ণভাৱে কিবা লগে প্ৰাৰ্থনা হৰি এজেণ্ডাখন কৰি তেওঁলোকে চলাইছে। মূল কথাটো হৈছে সমাজখন ঘূৰি নিৰ্যাত কৰি মানিত আমি সমাজত থাকিব লাগিব। এনেকুৱা সংস্থা আমাৰ আটাইটো আছে। আমাৰ মন্দিৰৰ পৰা আহি হাত ভৰি ধুই অকণ ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰি অকণ চাহ খালোঁ। চাহ খাই পেলাই ভাবিছিলোঁ কিবা এটা ৰাতিৰ কাৰণে ৰান্ধিম বুলি, কিন্তু ৰান্ধিব নহ'লে মানে মাহীহঁতৰ ঘৰলৈ গ'লোঁ। তাতেই ভাত খাই আহিলোঁ আৰু তাত ভিডিঅ' কৰিব নহ'লে, যিহেতু তেওঁলোকৰ পৰিয়ালৰ মানুহ ঢুকাইছে। সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব। আৰু আমাৰ নগাঁৱত হৈ থকা হাজাৰী ভাওনা, ৰাস কাইলৈ আছে। ৰাস আপোনালোক আহিব। মই যাম চাগে, গ'লে ভিডিঅ' এটা কৰিম।